হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ময়ো ভালে আছোঁ বাৰু। আমি আৰু দুইজনী ভালে আছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা সৰু নেকি মিনি ব্লগছ বুলি ক'ব নোৱাৰি, জাষ্ট দুটামান ক্লিপছ আৰু মই যাকে এডিট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এই যে কোৱা হয় অভ্যাসসমূহ সৰুৰ পৰাই গঢ় লৈ উঠিব লাগে বা অভ্যাসবিলাক সৰুৰ পৰাই গঢ় ল'লে ভাল হয়। সেয়ে হয়তো সেইকাৰণেই হ'ব পাৰে বা কি মই নাজানো একচুৱেলি। মোৰ ছোৱালীজনী কি হয়, মেক্সিমাম টাইম খেলিবৰ কাৰণে কিতাপ, বহী, কলম এইবোৰ বস্তু বিচাৰে। তাই খেলনা নাই বুলি ক'ব নোৱাৰি, যথেষ্টখিনি আছে তাইক খেলিব পৰা হিচাপত, কিন্তু তাইক লাগে কেৱল বহী আৰু কলম। আৰু সেয়ে মই লাহে লাহে সেই বস্তুটোকে মই অকণমান অভ্যাসৰ নিচিনা কৰিব বিচাৰিছোঁ। তাই যে সেই লিখি থাকে, মানে আঁক কৰি থাকে, ইয়াৰ মাজে মাজে মই কিছুমান মানে ঘৰুৱা কথা, যেনে ধৰক তাই নিজৰ শৰীৰৰ অংগখিনিৰ লগত মানে যিখিনি বেছিক নলেজ বুলি কোৱা হয় আৰু সেইখিনিৰ লগত মই লাহে লাহে এটা এটাকৈ মই তাইক পৰিচয় কৰাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাব মই কেনেকৈ খেলি আছে। মই এতিয়া সুধিম তাইক যে তোমাৰ মা দাঁত ক'ত? এয়া চাওক দাঁতকেইটা কেনেকৈ দেখাই দিছে। সেই এনেকৈ আৰু কিছুমান সৰু সৰু কথা, কিন্তু জানিবলগীয়া বা প্ৰয়োজনীয়। আকৌ মই এতিয়া সুধিম যে মা তোমাৰ চুলি ক'ত, বা চুলি কোনখিনি দেখাই দিয়াচোন। তাই ধুনীয়াকৈ চুলিখিনি টানি পেলাই দেখাই দিয়ে। তাৰপিছত নাক কোনটো, নাক দেখাই দিব শিকিছে লাহে লাহে। চুলি দেখায়, চকু দেখায়, এই চব চুলি দেখাইছে। সেয়াই আৰু সৰু সৰু কিছুমান সৰু সৰু কথা, কিন্তু জানিবলগীয়া কথা। এইখিনি হয়তো প্ৰত্যেকজন শিশুৱে কৰে, তথাপিও এয়াই আৰু আপোনালোকৰ মাজলৈ এইটো সৰু ক্লিপছটো আগবঢ়াই দিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু মৰম দিব মোৰ ছোৱালীজনীক, লগতে বহুত আশীৰ্বাদ দিব তাইক, যাতে এনেকৈয়ে সদায় থাকে। এইটোৱে আছিলে আজিৰ ভিডিঅ'। তেনেহ'লে আকৌ আহিম আন এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহোঁ, বাই বাই।